এই নিৰ্বাচন হ'ল অসমক বচাবলৈ বাবে এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন। এই নিৰ্বাচন হ'ল অসমক উদ্ধাৰ কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন। এই নিৰ্বাচন হ'ল অসমত বাক স্বাধীনতা ঘূৰাই আনিবলৈ বাবে এটা নিৰ্বাচন। এই নিৰ্বাচন হ'ল অসমৰ মাজত শান্তি সম্প্ৰীতি জীয়াই ৰাখিবলৈ এটা নিৰ্বাচন। এই নিৰ্বাচন হ'ল এনেকুৱা এখন চৰকাৰ প্ৰতিষ্ঠিত কৰিবলৈ বাবে যি চৰকাৰ দুখীয়া মানুহ শ্ৰমিকসকলৰ বাবে চিন্তা কৰে। এই নিৰ্বাচন হ'ল অসমৰ ভিতৰত এখন নতুন বৰ অসম প্ৰতিষ্ঠিত কৰিবলৈ, এগৰাকী সমৃদ্ধিশীল প্ৰগতিশীল আৰু স্বাভিমানী সমাজ প্ৰতিষ্ঠিত কৰিবলৈ। আজি সেইকাৰণে আমি সকলোৱে একগোট হৈছোঁ আৰু সকলোকে অনুৰোধ কৰিছোঁ কি যদি আমাক অসমক উদ্ধাৰ কৰাটো আমি বিচাৰোঁ তেতিয়া অহা 9 তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ পৰা বিদায় দিব লাগিব। আজি আমি তেখেতক দেখিছোঁ কেনেদৰে বিশ্বাসঘাত কৰে। যেতিয়া কংগ্ৰেছত আছিল প্ৰায়তঃ তৰুণ গগৈদেৱক বিশ্বাসঘাত কৰিল, পিছত বিজেপি দলত সোমালে, তাৰপিছত তেওঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিশ্বাসঘাত কৰিলে। বিশ্বাসঘাত কৰিলে 6 জনগোষ্ঠীৰ লগত যিসকলে জনজাতিকৰণ বিচাৰিছিল। বিশ্বাসঘাত কৰিলে খিলঞ্জীয়া মানুহৰ লগত যিসকলে ভূমিপট্টা বিচাৰিবলৈ বসুন্ধৰাত যেতিয়া বাটন টিপে তেওঁলোকৰ মাটি প্ৰিমিয়াম বাঢ়ি যায়। বিশ্বাসঘাত কৰিলে মহিলাসকলৰ লগত যিসকলক মাত্ৰ 1250 টকাৰ কাৰণে বাৰম্বাৰ বিজেপি সভালৈ দৌৰি থাকিব লাগে। বিশ্বাসঘাত কৰিলে আমাৰ অসমৰ নৱপ্ৰজন্মৰ লগত যিসকলে সংস্থাপনৰ আশা কৰে, কিন্তু তেওঁলোকক চাৰিওফালে মদৰ দোকান আজি মাত্ৰ তেওঁলোকে এৰি দিছে। আজি বিশ্বাসঘাত কৰিছে অসমৰ ৰাজনীতিৰ লগত, যি অসমৰ ভিতৰত আমি প্ৰায়তঃ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৰা প্ৰায়তঃ হৰেশ সিংহ, প্ৰায়তঃ বিমলা প্ৰসাদ চলিহাদেৱ, আমি সকলোকে দেখা পাইছোঁ, প্ৰায়তঃ হিতেশ্বৰ শইকীয়াদেৱ, প্ৰায়তঃ তৰুণ গগৈদেৱ, কিন্তু প্ৰথমবাৰ বাবে 12,000 বিঘা মাটি একে পৰিয়ালত থকা মুখ্যমন্ত্ৰী এইবাৰ আমি দেখা পাইছোঁ। আজি অসমৰ মুখ্যমন্ত্ৰী আসনত বহি থকা ব্যক্তি এগৰাকী যোগ্য ব্যক্তি হ'ব লাগে, যিসকলৰ দীৰ্ঘদিনৰ কল্পনা থাকে, যিসকলৰ অসমৰ ৰাইজৰ প্ৰতি দায়বদ্ধতা থাকে। কিন্তু বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ নিজৰ ঘৰৰ বাবে চিন্তা কৰে। যোৱা 5টা বছৰত আমি দেখা পালোঁ যে অসমৰ নেতৃত্বত এনেকুৱা কিছুমান মানুহৰ হাতত গুচি গ'ল যিসকল গৰু চিণ্ডিকেট লগত সম্পৰ্ক, পাথৰ চিণ্ডিকেট লগত সম্পৰ্ক, কয়লা চিণ্ডিকেট লগত সম্পৰ্ক। অসমৰ উন্নয়ন তেতিয়ালৈকে হ'ব নোৱাৰে যেতিয়ালৈকে অসমৰ নেতৃত্ব গৰু চুৰ, কয়লা চুৰ, পানী চুৰ কৰা মানুহবোৰ লৈ থাকিব। যদি অসমখন আমি উদ্ধাৰ হোৱাটো বিচাৰোঁ, ৰাজনীতি আমি নতুন দিশত আগুৱাই লৈ যাবলৈ বিচাৰোঁ, তো আজি আমি বিৰোধী ঐক্যবদ্ধক আশীৰ্বাদ প্ৰদান কৰিব লাগিব। মই আজি সেইকাৰণে আমাৰ বিৰোধী ঐক্যবদ্ধ হৈছে এখন সমৃদ্ধিশীল প্ৰগতিশীল সমাজ আৰু নতুন বৰ অসম সৃষ্টি কৰিবলৈ। মই আজি বিশেষ দীঘলীয়া নকৰোঁ। আজি মই এই মঞ্চৰ পৰা हम सब की नेत्री एक शक्तिशाली आवाज और हम सबको बुलंदी से हमें आगे ले जाने के लिए प्रेरणा स्रोत मैं अब आदरणीय प्रियंका गांधी जी को अपने 2 शब्द बोलने के लिए आमंत्रित करता हूं। प्रियंका गांधी जिंदाबाद, प्रियंका गांधी जिंदाबाद, मल्लिकार्जुन खड़गे जिंदाबाद, राहुल गांधी जिंदाबाद, कांग्रेस पार्टी जिंदाबाद, অসম জাতীয় পৰিষদ জিন্দাবাদ।